মোদী মোৰ পৰম বন্ধু ভ্লাদিমিৰ পুটিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোৰ পৰম বন্ধু। এছিয়াত মোৰ বন্ধু আছে, যাৰ ভিতৰত মোদী অন্যতম। তেওঁৰ সৈতে মোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক। ভাৰত ৰাছিয়া সম্পৰ্ক এতিয়া শক্তিশালী। এইদৰে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা পঞ্চমুখী হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। 19 ডিচেম্বৰত ৰাষ্ট্ৰপতি পুটিনে সম্বোধন কৰিছিল বাৰ্ষিক সংবাদমেল। এই সংবাদমেলতে তেওঁ মোদীৰ সন্দৰ্ভত এই মন্তব্য কৰে। উল্লেখযোগ্য যে সংবাদমেলখনত পুটিনে ৰাছিয়াৰ অৰ্থনৈতিক অৱস্থা, বৈদেশিক নীতি, ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ সন্দৰ্ভত কিছু কথা প্ৰকাশ কৰে। তেওঁ ইউক্ৰেইনৰ সন্দৰ্ভত কয় যে আমি আলোচনা আৰু আপোচৰ বাবে সাজু, কিন্তু ইয়াৰ বাবে আনটো পক্ষৰো সাজু হোৱাটো প্ৰয়োজন। ৰাছিয়াৰ পৰিস্থিতি স্বাভাৱিক আৰু সুস্থিৰ বুলি উল্লেখ কৰি তেওঁ স্বীকাৰ কৰে যে সমগ্ৰ বিশ্বৰ বাবে মুদ্ৰাস্ফীতি এক আনুষংগিক সংকট কঢ়িয়াই আনিছে। ব্ৰিক্স সন্মিলনত ভাৰত বিদেশী মন্ত্ৰী জয়শংকৰে দিয়া মন্তব্য সমৰ্থন কৰিয়ে কয়, ব্ৰিক্স কেতিয়াও পশ্চিমীয়া বিৰোধী নহয়। আমেৰিকা নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, আমি কেতিয়া লগ হ'ম নাজানো, কিন্তু তেওঁ লগ পাবলৈ মই সাজু আছো। নিউজ ডেস্ক ৰিপৰ্ট, লাইট নিউজ 365।